অ' দাদা এই কি কৰিছ অকলে অকলে কি কৰিবি আৰু নিজৰ গান নিজে শুনি বহি আছোঁ আৰু মোৰ গান কোনো নুশুনে ৰ বাপেকে এইবাৰ বীৰ হনুমানক লৈ গান গাইছোঁ এই গানটো অসমবাসীয়ে শুনিব কাৰণ বীৰ হনুমানক অসমবাসীয়ে বৰ ভাল পায় হিয়া দিয়া নিয়া অসমবাসীৰ লগত একেবাৰে এই বীৰ হনুমানে এই দিল্লী তাজমহলটো দিল্লী ৰাজধানীখন চাহ নিলাম কেন্দ্ৰটো অসমলৈ দাঙি আনিলে বৰ ভাল হয় এই ৰহাত পাতিত দিলে এই চোৱাচোন চাওকচোন এই ৰহা ইমান ধুনীয়া জেগাডোখৰ থাকোঁতে ইমান ধুনীয়া জেগাটো থাকোঁতে এফালে 4 লাইন এফালে ৰেল লাইন এই থাকোঁতেনো এই আমিন গাঁৱলৈ দাঙি লৈ যাবগৈ লাগেনে এইমছ মেডিকেলখন এইবিলাক কোনো স্বাৰ্থপৰ মানুহ দেই এইবোৰ স্বাৰ্থপৰ মানুহ এইবোৰ মানুহে কেতিয়াও অসমক ভাল নাপায় কেতিয়াও অসমবাসীক ভাল নাপায় বিদ্যা শপত মই কিন্তু বিশ্বাস নকৰোঁ দেই মই কিন্তু বিশ্বাস নকৰোঁ নিশ্চয় কিবা এটা কথা আছে নিশ্চয় কিবা প্ৰফিট আছে প্ৰফিট নহ'লেনো এনেকৈ দাঙি লৈ যায় নে তাতে মানুহ মৰিলে ইমান প্ৰতিবাদ হ'ল ইমান যুদ্ধ হোৱাৰ পিছতো তেৰি বীৰ হনুমানে এই দাঙি লৈ গ'ল এই ৰহাৰ পৰা আমিন গাঁৱলৈ এই এইমছ মেডিকেল বীৰ হনুমানে দাঙি লৈ গ'ল এইমছ মেডিকেল অসমত যে কিমান ওলাব আৰু দেই বীৰ লাচিত বীৰ হনুমান আৰু চব নিজৰ মতলব আমাৰ অসমবাসীয়ে ভাবে অসমক বৰ ভাল পায় অসমবাসীক বৰ ভাল পায় তেৰি ইমান নুবুজে আমাৰ অসমৰ মানুহবিলাকে দেই ইমান বেল হৈ আছে বেল পকা বেল হৈ আছে তেৰি বীৰ হনুমানে দাঙি লৈ গ'ল এই ৰহাৰ পৰা আমিন গাঁৱলৈ এইমছ মেডিকেল বীৰ হনুমানে দাঙি লৈ গ'ল এই ৰহাৰ পৰা আমিন গাঁৱলৈ এইমছ মেডিকেল অনা অসমীয়াক ঠিকা দিব এই কমিশ্যন পাব এই দিল্লী বোম্বাই আমেৰিকাত মাটি কিনিব এই ঘৰ সাজিব এই বিদেশী বেংকত টকা ৰাখিব এই অনা অসমীয়াক ঠিকা দিব এই কমিশ্যন পাব এই দিল্লী বোম্বাই আমেৰিকাত মাটি কিনিব এই ঘৰ সাজিব এই বিদেশী বেংকত টকা ৰাখিব বীৰ হনুমানে দাঙি লৈ গ'ল এই ৰহাৰ পৰা আমিন গাঁৱলৈ এইমছ মেডিকেল অসমক ভাল পাওঁ কয় অসমবাসীক ভাল পাওঁ কয় ঠিকা থুকলি চাকৰি তাকৰি সোপা অনা অসমীয়াক দিয়ে বিদ্যা শপত তাৰমানে অসমীয়া মানুহখিনি দুখীয়া হওক অনা অসমীয়া সোপা দুধনী হওক তেৰি এনেকুৱা মানুহ হ'ব লাগে নেকি আৰু এনেকুৱা মানুহ হ'ব লাগে নেকি আৰু এই নিজৰ জাতিটোক মাৰি বেলেগৰ কথাহে ভাবে দেই বৰ বেয়া কথা ভাল নেপায় তেওঁ অসমক ভাল নেপায় তেওঁ অসমবাসী ভাল পায় তেওঁ গুৱাহাটীক ভাল পায় তেওঁ সমষ্টিবাসী অসমক যেতিয়া ভাল নাপায় অসমবাসীক যেতিয়া ভাল নাপায় মোৰ মতে অসমবাসীয়েও সেই বীৰ হনুমানক ভাল পাব নালাগে তেওঁ সমষ্টিবাসীয়ে তেওঁক মুখ্যমন্ত্ৰী বনাওক প্ৰধানমন্ত্ৰী বনাওক আমি নবনাওঁ বিদ্যা শপত কৈছোঁ মই একেবাৰে তাই চিধা মানুহ দেই মই চিধা কথা কোৱা মানুহ
এই অনা অসমীয়াক ঠিকা দিব এই কমিশ্যন পাব এই দিল্লী বোম্বে আমেৰিকাত মাটি কিনিব এই ঘৰ সাজিব এই বিদেশী বেংকত টকা ৰাখিব ভাল নেপাই তেওঁ অসমক ভাল নেপাই তেওঁ অসমবাসী ভাল পাই তেওঁ গুৱাহাটীক ভাল পাই তেওঁ মস্তিবাসী বীৰহনুমানে দাঙি লৈ গ'ল ৰহাৰ পৰা আমিন গাঁৱলৈ এইমছ মেডিকেল এইমছ মেডিকেল এইমছ মেডিকেল ধন্যবাদ মই শ্ৰী বলু ভদ্ৰ দাস নতুনকৈ আহিলোঁ সংগীত জগতলৈ আপোনালোকৰ সহায় অবিহনে আগুৱাই যাব নোৱাৰিম সেয়েহে আপোনালোকৰ ওচৰত সহায় ভিক্ষা মাগিছোঁ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব মোৰ গীতক লাইক কমেণ্ট দিবৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ আকৌ লগ পাম নতুন নতুন গীতেৰে বিদ্যা শপত